তো বন্ধুসকল, চাকৰি নকৰাসকলৰ কাৰণে এটা সুখবৰ। তো এতিয়া চৰকাৰে দিব 2 পৰা 5 লাখ টকা চাকৰি নকৰাসকলক। কেনেকৈ এই সুবিধা আপুনিও লাভ কৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই আছোঁ। তো আপুনি যদি 10 পাছ হয় বা হাই ছেকেণ্ডেৰী পাছ হয় প্লাছ গ্ৰেজুৱেশ্যন হয়, তো আপুনি এই সুবিধা লাভ কৰিব চৰকাৰৰ পৰা। মাত্ৰ আপোনাক লাগিব এক্সচেঞ্জ কাৰ্ড, যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। সেইখন থাকিলে যদি বনোৱা আছে, ৰিনিউ আছে, আপডেট আছে, ঠিক আছে, তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব। তো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধুসকল, মই আপোনাক এটা আৰ্নিং এপৰ বিষয়ে জনাই আছোঁ, য'ত আপোনালোকে উইদাউট ইনভেষ্টমেণ্ট, মানে 1 টকাও খৰচ নকৰাকৈ আপোনালোকে ইনকাম কৰিব পাৰে। তো মই ইয়াতে দেখুৱাই আছোঁ 980 টকা, ঠিক আছে। এইটো উইড্ৰল ঠিক আছে, এইটো উইড্ৰল কৰিছোঁ। আৰু ইয়াতে যেনে ধৰক ক্ৰেডিট কাৰ্ড বনায়, ঠিক আছে। ক্ৰেডিট কাৰ্ড বনালে আপোনালোকে পাব এটা ক্ৰেডিট কাৰ্ডৰ পৰা, যদি আপোনালোকে ৰেফাৰ কৰে 2000 টকা পাব, ঠিক আছে। 2000, 1500, 2000। তো এনেকুৱা কাষ্টমাৰক আপোনালোকে চেল কৰিব পাৰে উইদাউট ইনভেষ্টমেণ্ট, তাক আপোনালোকে ৰেফাৰ কৰিব পাৰে। আৰু যদি ডিমাণ্ড একাউণ্ট খুলিব বিচাৰে, ইয়াতে আপোনালোকে ফ্ৰী ডিমাণ্ড একাউণ্ট চেল কৰিব যদি শ্বেয়াৰ কৰে, ঠিক আছে। এঞ্জেল 1ৰ 600 টকা পাব আপোনালোকে যদি আপোনাৰ ঘৰতো কাৰোবাক খুলি দিয়ে, ঠিক আছে। যেনে ধৰক 600 টকা, ইয়াতে 100 টকা, ইয়াতে 200 টকা, ঠিক আছে। এনেধৰণে আপোনালোকে পাব। আৰু ইয়াতে চাওক, আৰু ইয়াতে বন্ধুসকল বাম্পাৰ বনাঞ্জা অফাৰ চলি আছে, ঠিক আছে। আৰু ইয়াতে আপোনালোকে কইনছ পাব যিমান চেল কৰে, ঠিক আছে। আৰু ইয়াতে টিভি, ফ্ৰিজ, হোম থিয়েটাৰ, মোবাইল, ঠিক আছে, এইবোৰ স্মাৰ্ট টিভি, ঠিক আছে, ফ্ৰিজ, মোবাইল, লেপটপ আৰু হলিডে ট্ৰিপো পাব যদি আপোনালোকে এইখিনি কমপ্লিট কৰে। তো বহুতো আছে ইয়াতে অফাৰ। তো যাওক, লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে ডাউনলোড কৰিব আৰু মোৰ কুপন কোডটো ইউজ কৰিব 7833371। তো বন্ধুসকল, এতিয়া আহিছোঁ টপিকটোলৈ। তো এই স্কিমটোৰ কাৰণে এলিজিবল হ'বৰ কাৰণে আপোনালোকে মিনিমাম 10 পাছ হ'ব লাগিব, ঠিক আছে। আৰু এজ ক্ৰাইটেৰিয়া আপ টু অল্ডাৰ এজ, মানে আপোনালোকে যদি 45 বা 43 হয় তেতিয়া কৰিব পাৰিব। যদি ইয়াতকৈও বেছি হয় আপোনাৰ এজ, তো আপোনালোকে নিশ্চয় কৰিব পাৰিব। বন্ধুসকল, এই স্কিমটোত গভৰ্ণমেণ্টে 2টা ইনষ্টলমেণ্টত টকাটো দিব। যদি আপোনালোকে ভাল ব্যৱসায় কৰি দেখুৱায় তেতিয়া ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিব, আৰু যদি আপোনালোকে দেখিব নোৱাৰে তো আপোনালোকে ছেকেণ্ড ইনষ্টলমেণ্ট হয়তো নাপাব পাৰে। তো বন্ধুসকল, এতিয়া প্ৰশ্ন হ'ব যে প্ৰজেক্ট কি দেখুৱাব। প্ৰজেক্টৰ কাৰণে গাইজ CM-RRR ৱেবছাইটটোত আহিব। ইয়াতে টেম্পলেটছ বুলি এটা অপশ্যন আছে, ঠিক আছে। CM-RRR চাৰ্চ কৰিব, প্ৰজেক্ট টেম্পলেট। ইয়াতে আহিব। ইয়াতে অহাৰ পিছত বন্ধুসকল সকলো ধৰণৰ প্ৰজেক্ট আপোনালোকে দেখা পাব, ঠিক আছে। পল্ট্ৰি, ঠিক আছে, পিগি ফাৰ্ম, ফেব্ৰিকেশ্যন, এগ্ৰিকালচাৰ, ফিচাৰিজ, পেকেজিং ছেক্টৰ, ষ্টেচনাৰী। তো ইয়াতে সকলো ধৰণৰ প্ৰজেক্ট আপোনালোকে ডাউনলোড কৰিব পাৰে, ঠিক আছে। যেনেকৈ মই এইটো দিছোঁ ষ্টেচনাৰী বিজনেছ। তো এনেকুৱা ধৰণৰ গাইজ আপোনালোকে পাব। তো আশা কৰোঁ গাইজ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ' চাই ভাল পাইছে যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লগ পাম নতুন ভিডিঅ'ত। আজিলৈ মানে জয় অসম।